हेलो माइक टेस्ट আমি বৰ্তমান ওলাই পৰিছোঁ ঘৰৰ পৰা আৰু আমি গৈ আছোঁ আজি খগৰপুৰ বহুত ধুনীয়া ঠাই হয় তালৈ আমি গৈ আছোঁ নমস্কাৰ বন্ধুসকল মই লিয়াজুল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ব্লগিং লিয়াজত এতিয়া আমি আহি পাই গ'লোঁ আমাৰ অভয়াপুৰী বজাৰ আৰু বজাৰত আজি ভিৰ নাইয়ে আৰু এয়া বৰ্তমান আমি ওলাই পৰিছোঁ কলেজৰ আগৰ পৰা আমাৰ লগত আছে আমাৰ দীপ ভাই আৰু আমাৰ আগত আছে হিৰক অৰ্থাৎ মানৱ ভাই এয়া আমাৰ সন্মুখত মানৱ ভাই আমি বৰ্তমান ওলাই আহিলোঁ মানৱহঁতৰ ঘৰৰ পৰা আৰু এইবাৰ যাই আছোঁ আমি নিগম ঘোলা আমাৰ একদম ডাইৰেক্ট ফাইনেল ডেষ্টিনেশ্যন নিগম ঘোলা তাহাঁতে তেল ভৰাব সোমাল চাগে ৰখি দিওঁ 2 মিনিট একো নাই এইফালে কি পুলিচৰ গাড়ী বেয়া হৈ গ'ল নেকি আৰু এইফালে ওপৰত বৰ্ড আছে কিন্তু বৰ্ডখন এনেহেন এটা ঠাইত মাছে প্লেচটা ঠিক হোৱা নাই বঙাইগাঁও 20 গোৱালপাৰা 32 গুৱাহাটী 190 প্লেচটা একেবাৰে ঠিক হোৱা নাই সন্মুখতে গাছডাল আছে গাছডালৰ কাৰণে কিছু দেখাই পোৱা নাযায় বৰ্ডখনত একচুৱেলি লেখা কি আছে আমি আহি পালোঁ টুলঙীয়া বজাৰ আৰু এইবাৰ ল'ম আমি লেফ্ট দিছ ইজ টুলঙীয়া বজাৰ বন্ধ 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 চব বন্ধ আমি বৰ্তমান আহি পালোঁ হালমাৰা আৰু এইটো হালমাৰা টাৰ্ণিং এইফালে যায় বঙাইগাঁও আৰু আমি এইফালে নাযাওঁ আমি আহাতে এইফালে দি আহিম আৰু এইখিনিতে আমি ল'লোঁ এটা সৰু চাই ব্ৰেক আৰু এইফালে দৃশ্য এইফালে মনোমোহা প্ৰাকৃতিক দৃশ্য অ' কি ভাবি আছা ভাবে কিবা কিটাই ভাবি আছোঁ মই কি তাৰ মানে কি মানে দীপ ভাই কি ইলা হা ব্ৰেক ফিনিশ্ড আৰু আমি আকৌ যাত্ৰা আৰম্ভ আপোনালোকে চাওক কি মজা বতৰ ঠাণ্ডা ঠাণ্ডা বতৰ ৰ'দ নাই বৰষুণ নাই আৰু হাৱা এটা চলি আছে ঠাণ্ডা ঠাণ্ডা একদম মজাই বেলেগ আমি আহি পালোঁ এয়া খগৰপুৰ বজাৰ আৰু ইয়াৰ পৰা কিছু দূৰ গ'লে আমি পাম ভাই বৰষুণ ষ্টাৰ্ট হৈ গ'ল এই অলপ আগতে কৈ আছিলোঁ নাই ৰ'দ নাই বৰষুণ বুলি বৰষুণ দেখোন লাহে লাহে ষ্টাৰ্ট হৈ গ'ল আমাৰ লগত ৰেইনকোটতো নাই আজি বান্দৰ ভিজা দিওঁ নেকি কি আৰু হেৰি যাব লাগিব এইখিনিতে কৰি দিলোঁ আমি ৰাস্তা ভুল ৰাস্তাটো আছিলে এইফালে এইফালে ওপৰেদি যায় ৰেল লাইন আৰু তলেদি মানুহ বাইক বাছ ট্ৰাক এটা বহুত ধুনীয়া পৰিৱেশ এইফালে আপোনালোকে চাব পাৰে কেমেৰাত হয়তো জাষ্টিফাই নহ'ব পাৰে কিন্তু বহুত ধুনীয়া পৰিৱেশ দুইফালে এনেকুৱা গছ গছনি ঘৰ আৰু মাজেৰে ৰাস্তা ধুনীয়া একদম সেউজীয়া পৰিৱেশ মজা এনেকুৱা পৰিৱেশত থাকিয়ে মজা লাগে আৰু এইফালে আমাৰ সন্মুখত এইটো চাগে চাৰ্চ হয় চাগে
Oh my god, ভিউ চাওক আপোনালোকে, ভিউ এইখন সন্মুখত পাহাৰ আৰু চাইডেৰে এনেকৈ কাষেৰে এনেকৈ ৰাস্তা, ভিউৱে বেলেগ। ৰাস্তাটো সুধি লওঁ কোনফালে যায় নিগম ঘোলা। দুই কিলোমিটাৰ। ইয়াৰে লোকেল ভাইটি এজনক সুধি ল'লোঁ, 2 কিলোমিটাৰ যাব লাগিব বুলি কৈ দিলে, আৰু 2 কিলোমিটাৰ তাৰমানে বাকী আছে নিগম ঘোলা পাবলৈ। কোনোবা যদি আছা প্ৰকৃতি লাভাৰ, তেতিয়াহ'লে এই খগৰপুৰ মিছনৰ ফালে আহিব পাৰা। ধুনীয়া একেবাৰে মজা প্ৰাকৃতিক পৰিৱেশ হয়। এইখনেই পাহাৰ আৰু এনেকৈ পাহাৰৰ কাষে কাষে ৰাস্তা। দৃশ্য চাওক আপোনালোকে, দৃশ্য এনেকুৱা দৃশ্য আমাৰ অসমতো আছে। আপোনালোকে লাডাখ যাবই নালাগে, আপোনালোকে মানালী যাবই নালাগে, আমাৰ অসমত এনেকুৱা দৃশ্য আছে। আপোনালোকে আহক। পৰা নিগম ঘোলা কোনফালে দি যায়? হা, কোনফালে? ইফালে চিধাই চিধাই বোলে। আচ্ছা, ইয়াতে আমি ঠাইখিনি বিচাৰি পোৱা নাই। নিগম ঘোলা বুলি যে কয়, তাৰ এটা ভিউ পইণ্ট আছে, সেই ভিউ পইণ্টটো মই এতিয়ালৈকে বিচাৰি পোৱা নাই। কিন্তু মানুহ এজনক, ইয়াৰে লোকেল মানুহ এজনক সুধিলোঁ, কিন্তু মানুহজনে লোকেল মানুহ এজনক সুধিলোঁ, মানুহজনে ভুল ইনফৰমেশ্যন দিলে। আমাক সেইফালে আগবাঢ়ি গৈ থাকিব ক'লে, কিন্তু আচলতে ভিউ পইণ্টটো এইফালে। আমি এই অলপ আগতে ইয়াৰ পৰা ঘূৰি গ'লোঁ, এইফালেহে হয়। অ' ভাই, ৰাস্তা ইয়াৰ পৰা স্লিপ কৰিলে আজি গ'লোঁ। বাইক ইয়াতে থৈ যাব লাগিব নেকি? ঐ বাইক যাব বাইক যাব বুলি ক'লে। অ' ভাই, আৰু এইফালে ধাননি, সুন্দৰ পৰিৱেশ। আৰু আমি এনেকৈ যাই আছোঁ এটা সৰু আলিৰে, তাৰমানে পকা ধানৰ মাজে মাজে সৰু সৰু আলি। ये कैसा रास्ता है भाई, यहाँ से थोड़ा भी स्लिप हो गया तो अपन सीधा जाके नीचे गिरेगा। ओ हनुमान गया, लगा दिया। আৰু ইয়াত অহাৰ কাৰণে আমাৰ এই স্প্লেণ্ডাৰ নহয়, বিকাশদাৰ এডভেঞ্চাৰ বেষ্ট, বিকাশদাৰ এডভেঞ্চাৰে মেইন। আমি এতিয়া এইফালে সোমাই যাম। সোমাই আহিয়ে ইয়াৰ ভিউ পইণ্টটো এনেকুৱা ধৰণৰ হয়। আপোনালোকে ইয়াত আহি পেলাই এনেকুৱা সন্মুখেৰে এনেকুৱা এইটো এটা জুপুৰি ঘৰ পাব। বহুত দিন চাগে ইয়াৰ ইউজ হোৱা নাই, যাৰ ফলত অৱস্থা সিমান এটা ভাল নহয়। ফেনো আছে ওপৰত দেখোন, ওপৰত এটা ফুটা, এইটা ওপৰত ফুটা।
আৰু এইফালে আছে এটা জিৰণি চৰা, বহাৰ সুবিধা কৰি দিয়া আছে জিৰণি চৰা। আৰু আমি বৰ্তমান গৈ আছোঁ চাংঘৰৰ ওপৰত। কিন্তু ওপৰত আহি পেলাই বস্তু এটা আছে, ভয়ংকৰ বস্তু। সেইটো হৈছে এইটো বন্ধ। চাংঘৰটো এতিয়া বৰ্তমান বন্ধ আছে। আৰু ইয়াৰ ওপৰৰ পৰা বঢ়িয়া দৃশ্য। ইয়াৰ তলত সৰু এইটো নিজৰা এটা আছে, এইফালে এনেকৈ বৈ গৈছে। আৰু এইফালে তলত আমাৰ মানৱ ভাই আৰু দীপ ভাই। পৰিৱেশ মজা পৰিৱেশ। কোনোবা যদি প্ৰাকৃতিক প্ৰেমী আছে তেতিয়াহ'লে ইয়াত আহিব পাৰে, সুন্দৰ পৰিৱেশ। তো আমি ইয়াৰ পৰা ওলাই পৰিলোঁ আৰু আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ মটো ব্লগত। তো আমি ইয়াৰ পৰা ওলালোঁ। এইবিলাক দুয়োফালে আনাৰস খেতি, আনাৰস। আমি ঘৰত আনাৰস নকওঁ যেনিবা, আনাৰস কওঁ, আনাৰস। আৰু আমি আহিছিলোঁ এইফালৰ পৰা আৰু যাম এইফালে। আহিছোঁ। ঠিক আছে, থেংক ইউ। আমি ওলালোঁ, মেইন ৰোড পালোঁ। এতিয়া আমি এইফালে গৈ এনেকৈ মাজগাঁও হৈ বঙাইগাঁও সেইফালে ওলাই যাম, চালমাৰা টাৰ্ণিঙেৰে ওলাই যাম। প্ৰাকৃতিক সৌন্দৰ্যৰ মাজে মাজে মই দৃশ্য চাওক, দৃশ্য সৌন্দৰ্য চাওক আপোনালোকে। হোৱাট এ বিউটি। দিছ ইজ দ্য নেচাৰ অফ আছাম। আৰু এয়া আমি আহি পালোঁ বঙাইগাঁও টু অভয়পুৰী সংযোগী মেইন ৰোড। আৰু এতিয়া আমি চিধাই গৈ থাকিম আৰু পাই যাম অভয়াপুৰী। আমি নিগম ঘোলাৰ পৰা আহি থকা অৱস্থাত ৰাস্তাত লগ পালোঁ আমাৰ অতিকৈ মৰমৰ নয়ন দা আৰু নয়ন দাহঁতৰ বৌ। এইফালে নয়ন দা ক'ৰ পৰা? এই বৰষুণত ভিজি ভিজি ৰাইড যাওঁ, যোনফালে বৰষুণে লৈ যায়। গোৱালপাৰা কেতিয়া যাব? গোৱালপাৰা বহুত সোনকালে যাম, মানে কি ক'ম আৰু, আজি যাম কালি যাম বুলি যে বৰষুণৰ কাৰণে যাব নোৱাৰি। আপোনাক কালি মেছেজ দিছিলোঁ মই লাইভ কৰিছোঁ, আপুনি ৰিপ্লাই কৰিছিল? কৰো মই জনাবনে যোৱাৰ আগতে? যাম। মই আজি ষ্টৰি দিলোঁ অলৰেডি, মানে আজি নাযাওঁ। আমি আহিলোঁ নিগম ঘৰৰ পৰা আহিলোঁ। ভিজি ভিজি আমি ৰৈ দিলোঁ। উপায় নাই আৰু, ভিজি ভিজিয়ে যাম আৰু, উপায় নাই। কিন্তু ভাল লাগছে না ভিজি ভিজি? বুলিৰ লগত ইমান লাগি কিয় থাকে? কি লগ লাগি লোৱা কেমেৰা ধৰক। ঠিক আছে দিয়া, লগ পাম সোনকালে। আৰু গোৱালপাৰাত যাওঁতে জনাব কিন্তু, মই যাম, নিশ্চয় যাম আপোনাৰ লগত। চলো বাই বাই। বহুত ভাল লাগিল নয়ন দা আৰু নয়ন দাহঁতৰ বহুত লগ পাই। ভাবি আছিলোঁ লগ কৰিম বুলি, আজি ফাইনেলি লগ পালোঁ। এনেকুৱা লগ কৰাৰ কোনো প্লেনিং নাছিলে, বৰষুণ দিয়াৰ কাৰণে অলপমান ৰৈ দিলোঁ। এখন দোকান ৰৈ থাকোঁতে সিহঁতক দেখা পালে আৰু মই মাত দিলোঁ, ৰখি দিলে তৎক্ষণাত। ভাল লাগিল লগ পাই। তো ভাই লোক, নাও ইটস টাইম টু বাই বাই মানৱ ভাই। বাই বাই, তুমি যোৱা, আমিও যাই থাকোঁ।
আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই।